সঁচাকৈয়ে আমি সভ্য সমাজৰ বাসিন্দানে আধুনিক সভ্যতাৰে নিজকে গৌৰৱ কৰা আমিবোৰে আচলতে বিচাৰো কি অকল ধন সম্পদ পদমৰ্যাদাই কি জীৱন আমাৰ অনুভূতিবোৰ আত্মকেন্দ্ৰিক হৈ পৰিছে নেকি কোনোবাই ইলেকশ্যন খেলিব মন্ত্ৰী এমএলএ হ'ব তাৰ বাবে আমি নিজকে কংগ্ৰেছ বিজেপি এজিপি আদি দলত ডিভাইড কৰি লৈছো এটা দলৰ মানুহে আন এটা দলৰ মানুহৰ লগত মাৰপিট কৰিছো হিংসা কৰিছো তাত লাভ কিমান ক্যালকুলেশন কৰক প্ৰত্যেকজন তৃণমূল পৰ্যায়ৰ কৰ্মীয়ে সমানভাৱে হা সুবিধা নাপায় তেওঁলোকৰ মাজত দুই এজন সৰু সৰু লিডাৰ ওলায় তেওঁলোকে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক ইউজ কৰে এই সৰু সৰু হেজাৰ হেজাৰ লিডাৰৰ মাজত কোনোবাই ডিস্ট্ৰিক্ট লেভেলত কোনোবাই ষ্টেট লেভেলত আৰু কোনোবাই নেশ্যনেল লেভেলত লিডাৰশ্বিপ ক্ৰিয়েট কৰিবৰ কাৰণে সক্ষম হয় এই যে ডাঙৰ ডাঙৰ নেতাই নেতৃত্ব দি এটা সিচুৱেশ্যন ক্ৰিয়েট কৰে তেনেকুৱা সিচুৱেশ্যনবোৰ কেতিয়াবা হিংসাৰ কাৰণ হৈ পৰে ভোট দিয়া এজনৰ যেনেকৈ কৰ্তব্য ঠিক তেনেকৈ ভোটাৰক স্বাধীনভাৱে ভোট দিয়াৰ সুবিধা কৰি দিয়া চৰকাৰৰ কৰ্তব্য আৰু চৰকাৰ গঠন হয় জন প্ৰতিনিধিৰ দ্বাৰা বা নামটো সঁচাকৈ খুব সুন্দৰ জন প্ৰতিনিধি যিমানে ডাঙৰ প্ৰতিনিধি হ'ব লিডাৰ হ'ব সিমানে তেওঁৰ সুবিধা বেছি জনপ্ৰতিনিধিৰ কৰ্তব্য কি জনতাৰ সা সুবিধা বিপদ আপদত চকু দিয়া আইন শৃংখলা ৰক্ষা কৰা কিন্তু বাস্তৱত কি হৈছে আজি দেশৰ বিভিন্ন প্ৰান্তত ইলেকশ্যনৰ সময়ত হিংসাত্মক ঘটনা ঘটা দেখা যায় আৰু দুই এখন ষ্টেটত ই যেন এক পৰম্পৰা হৈ পৰিছে সেয়ে আজি প্ৰশ্ন হয় সঁচাকৈয়ে আমি স্বাধীন নে আমি স্বাধীন দেশৰ নাগৰিক নে আমাৰ কি শান্তিত জীয়াই থকাৰ অধিকাৰ নাই ইয়াৰ বাবে দায়ী কোন ই এক ডাঙৰ প্ৰশ্ন ইয়াৰ পৰা পৰিত্ৰাণ পাম কেনেকৈ সকলোৱে ভাবিবৰ সময় হ'ল আমি স্বাধীন নে আমি যি সিচুৱেশ্যনত জীয়াই আছো ভৱিষ্যত কি ই সুৰক্ষিত নে আমাৰ কাৰণে আমাৰ ভৱিষ্যতৰ প্ৰজন্মৰ কাৰণে নিজকে সোধক বিবেক বিচাৰ বুদ্ধিৰে এবাৰ ভাবক শান্তিত সকলোৱে জীয়াই থাকিব বিচাৰে শান্তিয়ে আমাৰ কাম্য আৰু ইয়ে মানুহৰ জীৱনৰ উদ্দেশ্য হোৱা উচিত ধন্যবাদ